মা শুন আহিলা কি কৰিছা? অমিতাজোপা আজি বতাহত সৰি গ'ল তাকে বুটলি আছো। কথা এটা হ'ল নহয়। কি হ'লনো? আমাৰ স্কুলত ছাৰে ফোনৰ নাম্বাৰটো বিচাৰিছে। দি দিবা আকৌ দেউতাৰ নাম্বাৰটো তুমি। আৰু আজিৰ পৰা আমাৰ প্ৰশ্ন উত্তৰ অনলাইনতে দিব। তেতিয়াহ'লে মই দেউতাৰ মোবাইলত অৰুণোদয়টো পালে পইচাটো ভৰাই দিম, হ'বনে? মা দেউতাৰ মোবাইলটো নহ'ব নহয়। দেউতাৰ মোবাইলটো গানো শুনিব নোৱাৰে, ফটোও মাৰিব নোৱাৰে, সেইটোত নোৱাৰিব। তেতিয়াহ'লে কি হ'ব এতিয়া? দেউতাহঁতে যে চলাই ডাঙৰ ডাঙৰ মোবাইল, সেনেকুৱা মোবাইল লাগিব। সেইটো কিনিবলৈ কিমান ল'বনো পইচা? মোৰ লগৰকেইটাই কৈছে যে সেইটো কিনিবলৈ 7-8 হাজাৰমান ল'ব। 7-8 হাজাৰ? তেতিয়াহ'লে হ'ব, যোৱা তুমি মুখ হাতকেইটা ধুই পিনি বেগটো ভিতৰত থোৱাগে। মই ৰাতি দেউতা আহিলে পাতিম বাৰু কথা। তুমি যোৱা। আহিলে আপুনি? বাহিৰতে জুই ধৰিলা? বাহিৰতে ধৰিলো। বৰশী আহক। এই ভৰিকেইটা একেবাৰে ধুই লওঁ দিয়া। গৰম পানী টিঙতে মই ভৰাই থৈছো, ভৰি ধুই লওক যাওক। হ'ব দিয়া। চাহকণ খাওক। দিয়া। শুনে চাহ খালেনে? শুনে চাহ খালে। কি পঢ়ি আছে নেকি? খাই মেলি পিনি এতিয়া পঢ়া টেবুললৈ গৈছেহে। খুৰা, তুমি কি ভাবি আছা? কিবা এটা ভাবি আছো। কি ভাবি আছানো তুমি? এটা সমস্যা গৈছেহে, আকৌ এটা সমস্যা উপস্থিত হ'লেহিয়ে। তাকেই ভাবি আছো। আজি স্কুলৰ পৰা অহাৰ পিছত শুনে কৈছে ডাঙৰ মোবাইল এটা লাগে বোলে। এতিয়া বোলে অনলাইন ক্লাছ হ'ব। কি জানো, হোমৱৰ্ক নে কি সেইবিলাক হেনো মোবাইলত দিব। এতিয়া তাক বোলো সুধিলো, শুন মোবাইলটোৰ দাম কিমান? সি কৈছে বোলে 8-7 হাজাৰমান হ'ব। তাকে ভাবিয়ে মোৰচোন মাথাটো কাম নাইকিয়া হৈ আছে। কথা সেইটোহে হ'ল নেকি? এৰা পাই, অৰুণোদয় পইচাকেইটাচোন গোটৰ কিস্তি ঘূৰাবলৈ জোৰেহে। সেইকেইটা পইচা সোণৰ হস্পিটেলত থাকোঁতে লোৱা ঋণটো আৰু কেইটা কিস্তি আছে ঠিক নাই। অৰুণোদয় পইচাকেইটা তাত দিব লাগিব। আপুনি কাম কৰি পোৱা পইচাকেইটাই 7-8 হাজাৰ ইমান সোনকালে গোটোৱাটো সম্ভৱ হ'ব জানো? এৰা, তাকে আনি দিব লাগিব, উপায়টো নাই, কি কৰিবা এতিয়া। আৰু বস্তুবিলাকৰো যি দাম বাঢ়িছে, দিনটোত 500 টকা পাওঁহে হাজিৰা কৰি। তাকেহে ঘৰখন চলিবলৈ বহুত সমস্যা হৈ গৈছে। কিনো কৰিম, আমাৰ নিচিনা মানুহবিলাকৰ ঘৰলৈ সমস্যাবোৰ বেছিকৈ আহে নেকি? দৰকাৰ হৈছে যেতিয়াতো আনি দিবই লাগিব। অকণমান টানি টুনি চলি হ'লেও পইচা কেইটামান জমা কৰিব লাগিব, নে কি কয় আপুনি? হয় দিয়া। আমাৰ ঘৰত থকা মোবাইলটো হ'ব নি বাৰু? তুমি শুনক সুধিছিলানে? শুনে কওঁতে মই প্ৰথম এইটো কথাই সুধিলোঁ, বোলো মোবাইলটোত পইচা ভৰাই দিম অৰুণোদয় পইচা পালে। শুনে ক'লে সেইটো মোবাইল নহ'ব, ককায়েকহঁতে চলোৱা নিচিনা এনেকুৱা ডাঙৰ মোবাইল লাগিব বুলি কৈছে। হ'ব দিয়া, তুমি চিন্তা কৰি নাথাকিবা আৰু, গম পাইছানে? কাইলৈৰ পৰা কামৰ পইচাই অলপকৈ সাঁচি ৰাখি যাব লাগিব। চিন্তা কৰিনো কি পাৰ পাম? মইতো আপোনাক একো কৰি দিব নোৱাৰোঁ, আপুনিহে কৰিব লাগিব আৰু। মই ভাত বনাওঁগৈ, আপুনি জুইয়ে ফুৱাই নে বিচনাতে শুৱে, শুৱকগৈ আৰু। হ'ব দিয়া, তুমি ভাত বনোৱাগৈ। গাটো বেছিকৈ বেয়া লাগিছে নি? এই কাহটো আৰু চৰ্দিটো অলপ ডিষ্টাৰ্ব হৈ আছোঁ। তেতিয়াহ'লে আজি যাব নালাগে কামলৈ। নগ'লেনো কেনেকৈ হ'ব? ফোনটো ভাগৰ আকৌ মোবাইলটো কাইলৈ কিনি দিব লাগিব নহয়। সেইটো হয়, হ'লেও নোযোৱা হ'লে ভাল আছিলে। যাবই লাগিব। আজি বটলটোত গৰম পানী অলপ ভৰাই দিবা। হ'ব, মই তেতিয়া গৰম পানী ভৰাই লৈ আনোগৈ। গৰম পানী অকণ লৈ আনা।
কুহুমীয়া পানী ভৰাই দিছোঁ বটলত। অঁ হ'ব দিয়া। আৰু হেৰি হ'ল নহয়, মই কামৰ পৰা আহোঁতে ভনীজনীৰ ঘৰত সোমাই আহিম। তাইকো পইচা 3-4 হাজাৰমান ধাৰলৈ বিচাৰিম। কাম কৰি পিছত যি পাৰোঁ ধাৰকেইটা মাৰি দিম। সোমাই জানো বাৰু? সোমাব লাগিব, শুনক তেতিয়াহে আকৌ কাইলৈ মানে মোবাইলটো কিনি দিব পাৰিম। হ'ব তেতিয়াহ'লে সোমাই আহিব। হ'ব দিয়া, মই যাওঁ। অঁ। ভনী ঘৰলৈ নিবলৈ কিবা আছে নেকি? এসপ্তাহচোন কিনা বস্তু একো খোৱাই নাই। বাৰী পাচলিকেইটাৰ বাদে দোকানৰ পৰা মাছ মাংসটো বাদেই দালিকেইটাও কিনা নাই। ল'ৰাটো মোবাইলটোকে লৈ লওঁ বুলি প্ৰথমে। হ'ব দিয়া। অ' ভণ্টি, ভণ্টি। অঁ দাদা তই আহ ভিতৰলৈ। অঁ বাকী তহঁতৰ ভালনে? ভাল 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 নহয় তহঁতৰ? ভালেই আৰু দে। তই কোনফালে আহিছিলি? মই সেই কামলৈ ওলাই আহিছিলোঁ। অঁ। তাকে তহঁতৰ ঘৰত সোমাই যাওঁ বুলি দৰকাৰ এটা আছিলে, তাকে আহিলোঁ। যোৱাই গ'লো। যোৱাই মাত্ৰ স্কুললৈ ওলাই গৈছে, তই অহা 2 মিনিটমান আগতে ওলাই গৈছে। অঁ মই কথা এটা কাৰণে মানে কি ফোনৰ ভাগে কিবা স্কুলৰ অনলাইনত ক্লাছ হ'ব নে কিবা এটা বুলি ক'লে। সেই তাকে মোবাইল এটা কিনিব লাগে। তাকে টকা 7-8 হাজাৰমান প্ৰয়োজন হৈছে। তাকে তোৰ ওচৰলৈ আহিছোঁ, টকা 2-3 হাজাৰমান কিবা এটা ধাৰলৈ দিবি নেকি? অঁ মইনো ক'ত পইচা পাওঁ? ছোৱালীজনী প্ৰাইভেট স্কুলত দি থোৱা নাই জানো? এইবোৰ ঘৰৰ ঢেৰ সমস্যা, মোৰ ওচৰত এতিয়া পইচাই নাই। তোকতো মই আগতে কিবা তহঁতৰ মেডিকেললৈ যে নিছিলি, তেতিয়া মই তোক টকা 5,000 দিছিলোঁ নহয়। অঁ দিছিলি অঁ। তইচোন সেই 5,000 মোক ঘূৰাই দিব পৰা নাই। বাকী 3,000 টকা দিছিলোঁ, 2,000 টকা তোক মই ঘূৰাই দিব কৈছিলোঁ, তইচোন এতিয়ালৈকে সেইটোকে দিব পৰা নাই। তাকে সোণৰ ধাৰবোৰ বেমাৰ যিমান খৰচ হৈছিলে অলপ অলপকৈ মাৰি আছোঁ। তহঁতৰকেইটাহে দিব লাগে আছে ভণ্টি। দিম দে, তহঁতৰকেইটাও ধাৰ মাৰি দিম সোনকালে যিমান পাৰোঁ। নাই আমাৰ ঘৰৰ এইবিলাক সমস্যা, ক'তনো পইচাখন পাওঁ ইমানকে। ভণ্টি মই যাওঁগে দে। তই বেয়া চেয়া নাপাবি আৰু। চাহত বনাই দিবলৈ গেছটো এদাই হ'ল, মানে অলপ আগতে এদাই হৈছে। জুই চুই ধৰি থাকিব মন নাই আৰু। হ'ব দে। দাদা শুনচোন, ক। তই পাৰিলে 2,000 টকাটো সোনকালে ঘূৰাই দিবিচোন। হ'ব দে, মোক নহ'লে বৌ কথা শুনাই থাকে। হ'ব দে, মই যিমান পাৰোঁ সোনকালে ঘূৰাই দিম দেই, চিন্তা নকৰিবি দে। ভণ্টি, তোৰ কাৰণে মই এটা টাইমত বহুত কষ্ট কৰি থৈছিলোঁ। অ' মা কি হ'ল? হেৰি লগৰ এজনী ঘৰত বাৰ্থডে আছে, যাম নেকি? যাব ন? অলপ টাইমে হ'ব। নপঠিয়াও, গাভৰু ছোৱালী এনেকৈ ঘূৰি ফুৰে নেকি ডিগুটি? অ' দা অঁ ক শুনচোন, ক। মায়ে নহয় মোৰ লগৰ ছোৱালীজনী বাৰ্থডে আছে, যাবলৈ নিদিওঁ বুলি কৈছে। ক'ত আছে বাৰ্থডেটো? ক'ত আছে? এই যে আমাৰ লগত নিহাৰিকা, অঁ ৰাতি আছে আকৌ বাৰ্থডে। হ'ব যা। মায়ে যে নিদিওঁ কৈছে। এই মাক মই মেনেজ কৰিম, যা না তই। আৰু শুন আকৌ, ক। মোক পইচা 500 লাগিব। 500 টকা লাগিব? হ'ব দি আছোঁ, বলচোন বল, মই খুৰীকেইটা বল বল। অ' দাদা, অঁ ভণ্টি, কাইলৈ মোৰ এডমিশ্যনৰ লাষ্ট ডেট। এডমিশ্যন কাইলৈ লাষ্ট ডেট। হ'ব কৰিবিগৈ আকৌ, কি কথা আছেনো? নালাগে, মই বিয়েটো নপঢ়োঁ আৰু। পঢ়িবি, কেলৈ নপঢ়িবি আকৌ? নালাগে, তই দেউতা ঢুকোৱাৰ পৰা ইমানখিনি কৰি আছ, নিজে পঢ়া শুনা বাদ দিবি, মই নপঢ়োঁ আৰু। নহয় ভণ্টি চা, মোৰ জীৱনটোত যি হ'ল হ'ল, তই ভালকৈ পঢ়, আৰু তোৰ পঢ়া দায়িত্বটো মই লৈছোঁ। তই পঢ়ি শুনি ভাল মানুহ হ।